সমাগত বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক গৰম বতাহ। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো স্থানত ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সষ্ট্ৰম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী বিভাগ। ভোটাৰৰ মন যাতে কোনেও বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপথত আৰক্ষীয়ে চলাইছে ব্যাপক তালাচী অভিযান। তাৰ ব্যতিক্ৰম নহ'ল জনিয়া সমষ্টিৰ কলগাছিয়া। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আজি কলগাছিয়া, TND, বামুনটাৰী, বালাগাঁও আদি কৰি পুৱাৰে পৰা সন্ধিয়ালৈকে প্ৰতিখন চাৰিচকীয়া বাহনত তন্ন তন্নকৈ চলাইছে তালাচী অভিযান। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে এই গাড়ীসমূহে যাতে কোনো আপত্তিজনক সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ লাইভ। থানা এলেকাৰ এৰিয়া মোৰ এৰিয়াত পৰিছে। আমাৰ 3টা টিম আছে, মই এটিমৰ। মই এতিয়া গোটেইখিনি ইয়াত যিমান দূৰ পাৰোঁ বহুখিনি ঠাই ঘূৰিলোঁ আৰু নিয়াৰিকৈ মই কামখিনি চলাই আছোঁ। চেকিঙত গোটেইখিনি হৈছে বাছ গাড়ী ইত্যাদি কৰি সৰু চাৰিচকীয়া গাড়ী, টেম্পো, স্কুটি, বাইক এনেধৰণৰ ভালেখিনি চাই আছোঁ। গোটেইখিনি তন্নকৈ চাই আছোঁ। এতিয়ালৈকে কোনো অঘটন তেনেকুৱা পোৱা নাই। যদি পাওঁ তেতিয়াহ'লে মই সেইটো আমি চৰকাৰক জমা দিবলৈ বাধ্য হ'ম। টকাই হওক বা সোণ গহনাই হওক বা অবৈধ মৰণাস্ত্ৰই হওক, সেইবিলাক মই তেতিয়াহ'লে মই জমা দিবলৈ বাধ্য হ'ম। ৰাতিপুৱা চাই আছোঁ, ৰাতিও বহু পলমলৈকে চাই আছোঁ। কেতিয়াবা 11টা, কেতিয়াবা 10:30 তেনেকৈ চায়ে আছোঁ। আমি ইমান পাৰোঁ আমি সেইখিনি নিয়াৰিকৈ চলাই আছোঁ। আজি গুণিয়ালগুৰি চলালোঁ, তাৰপিছত TND আৰু এতিয়ালৈকে ইয়াতে চলি আছে। আৰু তাতো এই বামুনটাৰীতো আছিলোঁ ডিউটিত, এনেকৈ চলি আছে আৰু।